চিনটো বাদ দিব লাগে আৰু ইলেকশ্যনত কংগ্ৰেছে কি চিন ল'ব লাগে লুঙিৰ চিন ল'ব লাগে হয় নে নহয় এতিয়া ৰেচন কাৰ্ড কাৰ কাৰ আছে দালি পালো চেনি পালো নিমখ পালো চাউল পালো এইবাৰ মামাই মিঠাতেলৰ লগত লগাই দিব হ'ব তেতিয়াহ'লে আপোনালোকে চাওক বিজেপিৰ চৰকাৰ আহিলে ল'ৰা ছোৱালীয়ে চাকৰি পালে মহিলাই 25,000 টকা পালে 1250 টকা মাহত অৰুণোদয় পালে আৰু দালি চাউল চেনি তেল ঘৰ চলাবৰ কাৰণে কোনো কষ্ট নাই কিন্তু আৰু এটা কষ্ট আছে আমাৰ মহিলা পুৰুষসকলৰ এটা ডাঙৰ কষ্ট কি যে ল'ৰা ছোৱালীক পঢ়াওঁতে বহুত টকা খৰচ কৰিব লাগে হয় নে নহয় কোনোবা হোষ্টেলত গৈছে হোষ্টেলৰ ফিজ দিব লাগে এডমিশ্যনৰ ফিজ দিব লাগে কলেজত টকা দিব লাগে যদিও আমি নিযুত মইনা আৰু নিযুত বাবু দিছো তথাপিতো দেউতাক মাকে পকেটৰ পৰাহে নিজৰ ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে খৰচ কৰিব নালাগে